নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সঁহাৰি অসম ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব যে কেনেকৈ আপুনি যিকোনো ব্লগ ৱেবছাইট নিজৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ পৰা ব্যৱহাৰ কৰিব পাৰিব বা চলাব পাৰিব কোনো ধৰণৰ VPN এপ্লিকেশ্যন দি আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনত ইনষ্টল নকৰাকৈ। কিন্তু আহক বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, তাৰ কাৰণে প্ৰথমতে আপুনি যিটো আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোন আছে তাৰ ছেটিংছ অপশ্যনলৈ আপুনি যাব। ছেটিংছ অপশ্যনত আপুনি যোৱাৰ পিছত তাত এটা মোৰ ছেটিংছ বুলি অপশ্যন পাব, য'ত নেকি আপুনি মোৰ ছেটিংছ অপশ্যনটোৰ ভিতৰলৈ যাব লাগিব। এই মোৰ ছেটিংছ অপশ্যনটোৰ ভিতৰলৈ আপুনি যেতিয়াই যাব তেতিয়া আপুনি এটা অপশ্যন পাব VPN ছেটিংছ বুলি। ইয়াত মই মোৰ নিজৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ ছেটিংছ অপশ্যনলৈ আহিছোঁ। ইয়াত মোৰ ছেটিংছ বুলি এটা অপশ্যন পাইছোঁ আৰু এই মোৰ ছেটিংছ বোলা অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে VPN ছেটিংছ। আপোনালোকৰ এণ্ড্ৰইড স্মাৰ্টফোনতো এইটো থাকিব। ইয়াত যাব আৰু ইয়াত যাব এড VPN নেটৱৰ্ক আৰু এইটো ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত নেম দিব। নেমটো আপুনি যিকোনো দিব পাৰে, খালি ইয়াত ছাৰ্ভাৰ যিটো এড্ৰেছ আছে সেইটো আপুনি ক'ৰ পৰা দিব মই সেইটো কৈ আছোঁ। ইয়াত চাব নেমটো আপুনি লিখি দিব যিকোনো মই ইয়াত লিখি দিম ফ্ৰী VPN বুলি। এনেকৈ মই ইয়াত লিখি দিম যাতে ফ্ৰী VPN। তাৰপিছত আপুনি কি কৰিব, ফ্ৰী VPNটো ইয়াত লিখি লোৱাৰ পিছত ছেভ অপশ্যনত ক্লিক কৰিবলৈ আপোনাক ছাৰ্ভাৰ এড্ৰেছটো লাগিব। এই ছাৰ্ভাৰ এড্ৰেছটো আপুনি ক'ৰ পৰা পাব মই সেইটোৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ যিকোনো ব্ৰাউজাৰটো আপুনি অ'পেন কৰি ল'ব চিম্পলি। ইয়াত মই মোৰ নিজৰ ব্ৰাউজাৰ এটা অ'পেন কৰি লৈছোঁ আৰু ইয়াত আপুনি টাইপ কৰিব বা ছাৰ্চ কৰিব VPN, তাৰপিছত আপুনি লিখিব BWK VPN বুক এনেকৈ লিখিব আৰু লিখি ইয়াত গুগলত ছাৰ্চ কৰি দিব। ইয়াত বন্ধুসকল মোৰ ইণ্টাৰনেট কানেকশ্যনটো ইয়াত অন নাই, গতিকে মই মোৰ ইণ্টাৰনেট ছাৰ্ভিচটো ইয়াত এক্টিভ কৰি দিম। ইয়াৰ বাবে মই মোৰ যিটো ছেটিংছ অপশ্যন আছে তাত গৈ মোৰ ডেটা ছাৰ্ভিচটো অন কৰি ল'ম, নাইবা মই বেক হৈ গৈ মোৰ যিটো পেনেল আছে তাৰ পৰা মই ইয়াক অন কৰি দিম ডাটা ছাৰ্ভিচটো। তাৰপিছত মই বেক যাম আৰু সেই ৱেবছাইটটো মই এবাৰ ৰিলোড কৰিম। আৰু যেতিয়াই নেকি ৰিলোড কৰিম গুগলত ছাৰ্চত প্ৰথমতে যিটো দেখাব আপোনাক VPN বুক বুলি যিটো ৱেবছাইট আপুনি দেখাইছে সেইটোত আপুনি যাব। যেতিয়া নেকি আপুনি এই ৱেবছাইটটোত যাব তেতিয়া আপুনি এটা পেজ পাব। বন্ধুসকল, এই পেজটো বা এই ৱেবছাইটটো আপুনি অলপ শ্ল' হয়, আপুনি অলপ ৰখি দিব। ইয়াত দেখিছে ৱেবছাইটটো লোড হৈছে, আপুনি তললৈ স্ক্ৰল কৰিব ৱেবছাইটটোৰ আৰু ইয়াত আপুনি এটা অপশ্যন পাব PPTP, এইটোত অপশ্যন ক্লিক কৰিব আৰু আপুনি ইয়াৰ পৰা যিকোনো এটা ছাৰ্ভাৰৰ লিংক এটা আপুনি কপি কৰি ল'ব বা ছাৰ্ভাৰ এড্ৰেছ এটা আপুনি কপি কৰি ল'ব। মই ইয়াত আপোনাক কেনেডাৰ VPN ছাৰ্ভাৰ এটা কপি কৰি ল'ম। তাৰপিছত কি কৰিম, এই কপি কৰা যিটো ছাৰ্ভাৰ হয় সেই ছাৰ্ভাৰটো নি কেনে মই মোৰ যিটো ছেটিংছ আছে নেকি এণ্ড্ৰইড ফোনৰ যিটো ছেটিংছ অপশ্যন আছে তাত মোৰ ছেটিংছত যায় VPN ছেটিংছ। আপোনাৰ য'ত থাকে VPN ছেটিংছটো আপুনি তালৈ যাব। তাই কাৰণে আপুনি VPN ছেটিংছৰ ভিতৰত যিটো আমি ক্ৰিয়েট কৰিছিলোঁ তাত প্ৰথমতেতো আপুনি নামটো দিব যে VPN যিকোনো নাম দিব পাৰে। তাৰপিছত আপুনি ছাৰ্ভাৰ এড্ৰেছ যিটো আপুনি কপি কৰিলে এইমাত্ৰ সেইটো তাত দিব লাগিব। এতিয়া মই মোৰ ছেটিংছ অপশ্যনত আহিছোঁ। ইয়াত মই দেখিছে এড VPN নেটৱৰ্ক, তাত মই নেমটো আপুনি যিকোনো নাম দিব পাৰে, মই ইয়াত যিকোনো নাম দি দিছোঁ ফ্ৰী VPN বুলি লিখি দিছোঁ ইয়াত। তাৰপিছত আমি ছাৰ্ভাৰ এড্ৰেছটো ইয়াত কপি কৰাটো ইয়াত পেষ্ট কৰিম আৰু এইটো ছেভ অপশ্যনত ক্লিক কৰি দিম। নেক্সট আমি সেই ছাৰ্ভাৰটোত ক্লিক কৰিম আৰু ইয়াত খুলিব ইউজাৰ নেম আৰু পাছৱৰ্ড। ইউজাৰ নেমত আপুনি লিখিব VPN BWK বুক। তাৰপিছত আপুনি পাছৱৰ্ডটো বেক হৈ গৈ সেই ৱেবছাইটৰ পৰা পুনৰ কপি কৰি ল'ব। ইয়াত দেখিছে মই সেই ৱেবছাইটলৈ বেক হৈ যাম আৰু ইয়াত দেখিছে পাছৱৰ্ড বুলি এটা অপশ্যন আছে। ইয়াত পাছৱৰ্ডটো মই কপি কৰিব নোৱাৰিম, কিন্তু ইয়াক মই মনত ৰাখি ল'ম, আপুনি এইটো মনত ৰাখিব। তাৰপিছত আপোনাৰ ছেটিংছ অপশ্যনত বেক গৈ আপুনি পাছৱৰ্ডটো ইয়াত চিম্পলি এণ্টাৰ কৰি দিব বা লিখি ল'ব। ইয়াত দেখিছে মই পাছৱৰ্ডটো লিখি আছোঁ। বন্ধুসকল, ইয়াত পাছৱৰ্ডটো লিখি লোৱাৰ পিছত আপুনি কি কৰিব, বন্ধুসকল মই ওপৰত লিখা গৈছে এইটো মই কাট কৰি আনি তলত লিখি দিম বা তলত দি দিম। মই এইটো কাট কৰি আনিম, আনি কিনে তলত পেষ্ট কৰি দিম। পেষ্ট কৰি দিয়াৰ লগে লগে ইয়াত দেখিছে ছেভ একাউণ্ট ইনফৰমেশ্যন, সেইটোত আপুনি ক্লিক কৰি দিব আৰু কানেক্ট অপশ্যনত ক্লিক কৰি দিব। বন্ধুসকল, যেতিয়া নেকি আপুনি কানেক্ট অপশ্যনত ক্লিক কৰি দিব আপোনাৰ যিটো VPN প্ৰফাইল আছে সেইটো আপোনাৰ ছেভ হৈ যাব। ইয়াত কানেক্টিং দেখাই আছে, মানে কানেক্ট হৈ আছে। বন্ধুসকল, ইয়াত অলপ টাইম লাগিব, ইয়াত প্ৰথমবাৰ ফেইল হ'ব পাৰে, আপুনি কানেক্ট দুবাৰ কৰি দিব। ইয়াত দেখিছে কানেক্টিং পুনৰ দেখাই আছে আৰু কিছু সময়ৰ পিছতে ই কানেক্টেড দেখাব। বন্ধুসকল, যেতিয়া নেকি কানেক্টেড দেখাব আপুনি ইয়াত ইয়াত কানেক্টেড দেখাই দিছে। বন্ধুসকল, এতিয়া আপুনি যিকোনো ব্লকড ৱেবছাইট যিটো নেকি কাণ্ট্ৰিত ব্লক হয় বা অপাৰেটৰৰ দ্বাৰা ব্লক হয়, জিঅ' বা ভোডাফোন বা যিকোনো অপাৰেটৰৰ দ্বাৰা ব্লক হয়, সেইটো আপুনি এক্সেছ কৰিব পাৰিব চিম্পলি। বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিলে যে কেনেকৈ আপুনি কোনো ধৰণৰ ব্লক ৱেবছাইট আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ পৰা চলাব পাৰিব কোনো ধৰণৰ এপ্লিকেশ্যন ইনষ্টল নকৰাকৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। জয় অসম।